নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেট মেন অফ আছামলৈ। নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা ধাম দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু। ভক্তবান ধৰ্মীয় পৰ্যটকৰ উপৰিও কামাখ্যা ধামৰ ঐশ্বৰ্যশালী ভাস্কৰ্য আৰু নীলাচল পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্যই সাধাৰণ পৰ্যটককো হাতবাউলি মাতে। আমাৰ ভাৰতবৰ্ষত ধৰ্মৰ লগত জড়িত বহুতো উৎসৱ পাৰ্বণ অনুষ্ঠিত কৰা দেখা পোৱা যায়। কামাখ্যা ধাম হৈছে দেশৰ ভিতৰতে এখন বিখ্যাত শক্তিপীঠ। ভাৰতবৰ্ষৰ অন্যান্য ধৰ্মীয় উৎসৱবোৰৰ দৰেই কামাখ্যা ধামতো আহাৰ মাহত অম্বুবাচী মেলা অনুষ্ঠিত কৰা হয়। এই উৎসৱলৈ দেশী বিদেশী লাখ লাখ ভক্তৰ পৰ্যটকৰ সমাগম ঘটে। কিন্তু আমি জানোনে এই অম্বুবাচী মেলা কিয় পতা হয়? এই মেলালৈ কিয় লাখ লাখ ভক্তৰ সমাগম ঘটে? কি কৰা হয় এই অম্বুবাচী মেলাত? এই সকলোবোৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ ৩ পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্য নক্ষত্ৰৰ পঞ্চম পাদৰ ভিতৰত পৃথিৱী অৰ্থাৎ মা ধৰিত্ৰী ৰজস্বলা হয় আৰু এই সময়তে সেইবাবে অম্বুবাচী মেলা পালন কৰা হয়। অৰ্থাৎ সহজ অৰ্থত ক'বলৈ গ'লে অম্বুবাচীত কিছুমান নাৰী সম্পৰ্কীয় ধ্যান ধাৰণা আছে। ইয়াত পৃথিৱীক আই মাতৃৰ লগত তুলনা কৰা হয়। লোকবিশ্বাস মতে আমাৰ সমাজত নাৰীসকলৰ মাহৰ মূৰত যেনেদৰে ৰজস্বলা হয়, ঠিক একেদৰে আই বসুমতী অৰ্থাৎ মা কামাখ্যা দেৱীও এবছৰৰ মূৰত এবাৰ ৰজস্বলা হয়। আৰু এই ৰজস্বলা হোৱাৰ বাবে মা কামাখ্যা দেৱীৰ দৰ্শন 3 দিনলৈ বন্ধ ৰখা হয়। আৰু যি এই প্ৰাক উপকৰণে মা কামাখ্যা দেৱীক উৰ্বৰ কৰে, সেই প্ৰাক উপকৰণৰ ভিত্তিতেই অম্বুবাচী মেলা বা আমেতিৰ জন্ম হোৱা বুলি কোৱা হয়। কামাখ্যা ধামৰ অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ আগমন ঘটে আৰু ইয়াৰ মূলতে আছে এক ৰহস্য। আৰু সেই ৰহস্যটো হ'ল ৰক্তবস্ত্ৰ। অম্বুবাচীৰ প্ৰবৃত্তিৰ দিনা অৰ্থাৎ দুৱাৰ বন্ধ হোৱাৰ আগেয়ে কামাখ্যা ধামৰ পাণ্ডাসকলে মা কামাখ্যা দেৱীৰ ওচৰত ৰঙা বস্ত্ৰ আগবঢ়ায় আৰু অম্বুবাচীৰ নিবৃত্তিৰ দিনা অৰ্থাৎ শেষৰ দিনা এই ৰঙা বস্ত্ৰখন পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়াই দিয়ে। আৰু এই বস্ত্ৰখনকেই কোৱা হয় ৰক্তবস্ত্ৰ বা অংগবস্ত্ৰ, যিখন পাবৰ বাবে দেশ বিদেশৰ পৰা লাখ লাখ ভক্তৰ এই মেলালৈ আগমন ঘটে। জনবিশ্বাস মতে দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰি জপ কৰিলে মনৰ কামনা সিদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। ইয়াৰ উপৰিও এই ৰক্তবস্ত্ৰৰ লগত ৰাখিলে সকলো পাপৰ পৰা মুক্তি লাভ কৰা বুলিও এক মাহাত্ম্য আছে। কিন্তু আপুনি সদায় এটা কথা মনত ৰখা উচিত যে ৰক্তবস্ত্ৰ ধাৰণ কৰি বা লগত লৈ শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো সম্পূৰ্ণ নিষিদ্ধ। অম্বুবাচীৰ প্ৰথম দিনাৰ অৰ্থাৎ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয় আৰু সেইবাবে সেইকেইদিন মা কামাখ্যা দেৱীৰ দৰ্শন নিষিদ্ধ হৈ থাকে। অম্বুবাচীৰ চতুৰ্থ দিনটোত অৰ্থাৎ নিবৃত্তিৰ দিনা মা কামাখ্যা দেৱীৰ দুৱাৰ খোলাৰ পাছতহে দেৱীৰ স্নান পূজা পাতল আদি কৰিব পাৰে। দেশ বিদেশৰ পৰা অহা লাখ লাখ ভক্তই প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈ এই 3 দিন কামাখ্যা মন্দিৰৰ চৌপাশতেই থাকি নাম কীৰ্তন গাই থাকে। মন্দিৰৰ বাহিৰতেই ধূপ দীপ জ্বলাই দেৱীক প্ৰাৰ্থনা কৰে। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।